নমস্কাৰ সকলোকে স্বাগতম জনাইছো পাৰ্সিভাৰেন্সলৈ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম নৱেম্বৰ মাহৰ উৎকৃষ্ট সাম্প্ৰতিক ঘটনাৰাজিসমূহৰ প্ৰথমটো ভাগ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে চাওঁ নৱেম্বৰ মাহত পালন কৰা কেইটামান গুৰুত্বপূৰ্ণ দিৱস। ৱৰ্ল্ড ভিগান ডে, শুদ্ধ নিৰামিষভোজী সকলৰ কাৰণে এইটো দিৱস নৱেম্বৰ 1 তাৰিখে পালন কৰা হয়, আৰু যি ভেজিটেৰিয়ান ডে সেইটো দিৱস পালন কৰা হয় 1 অক্টোবৰ তাৰিখে। ৱৰ্ল্ড ভেজিটেৰিয়ান ডে পালন কৰা হয় 1 অক্টোবৰ তাৰিখে, আৰু ৱৰ্ল্ড ভিগান ডে পালন কৰা হয় নৱেম্বৰৰ 1 তাৰিখে। নোট কৰিব। নেক্সট, ৱৰ্ল্ড চুনামি এৱাৰনেছ ডে 5 নৱেম্বৰ তাৰিখে পালন কৰা হয়, আৰু এই বছৰৰ বিষয়বস্তু আছিলে চেণ্ডে 7 কেম্পেইন। চেণ্ডে 7 কেম্পেইন, এই চুনামি ৱৰ্ডটো জাপানীজ হয়। নেক্সট, নেশ্যনেল ষ্ট্ৰেছ এৱাৰনেছ ডে, এইটো আপোনাৰ নৱেম্বৰ মাহৰ প্ৰথমটো বুধবাৰে পালন কৰা হয়, আৰু এই বছৰ প্ৰথমটো নৱেম্বৰৰ বুধবাৰ পৰিছিলে নৱেম্বৰৰ 4 তাৰিখে। নেক্সট চাওঁ, নৱেম্বৰ 1 তাৰিখে মধ্যপ্ৰদেশ, কৰ্ণাটকা, ছত্তীশগড়, হাৰিয়ানা, পাঞ্জাৱ, কেৰেলা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৱে নিজৰ ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস পালন কৰে 1 নৱেম্বৰ তাৰিখে। আৰু এটা নোট কৰিব, 9 নৱেম্বৰ তাৰিখে আপোনাৰ উত্তৰাখণ্ডৰ ষ্টেটহুড ডে হয়, আৰু 15 নৱেম্বৰ তাৰিখে আপোনাৰ ঝাৰখণ্ডৰ ষ্টেটহুড ডে প্ৰতিষ্ঠা দিৱস। ঠিক আছে, 9 তাৰিখে উত্তৰাখণ্ডৰ, 15 তাৰিখে ঝাৰখণ্ডৰ, আৰু 1 নৱেম্বৰ তাৰিখে বাকী গোটেইখন ৰাজ্যৰ ফাউণ্ডেশ্যন ডে পালন কৰা হয়। নেক্সট চাওঁ, নেশ্যনেল কেঞ্চাৰ এৱাৰনেছ ডে পালন কৰে ভাৰতত 7 নৱেম্বৰ তাৰিখে। 7 নৱেম্বৰ তাৰিখে নেশ্যনেল কেঞ্চাৰ এৱাৰনেছ ডে পালন কৰে, আৰু 9 নৱেম্বৰ তাৰিখে নেশ্যনেল লিগেল ছাৰ্ভিচেছ ডে পালন কৰে, আৰু ইণ্টাৰনেশ্যনেল ডে অফ ৰেডিঅ'লজি পালন কৰা হয় 8 নৱেম্বৰ তাৰিখে। এই বছৰৰ বিষয়বস্তু আছিলে ৰেডিঅ'লজিষ্ট এণ্ড ৰেডিঅ'গ্ৰাফাৰ ছাপৰ্টিং পেচেণ্টছ ডিউৰিং ক'ভিড-19। ইম্পৰ্টেণ্ট। নেক্সট, ৱৰ্ল্ড আৰ্বানিজিম ডে, এইটোক আমি ৱৰ্ল্ড টাউন প্লেনিং ডে বুলিও কওঁ। এইটো দিৱস পালন কৰা হয় 8 নৱেম্বৰ তাৰিখে। আৰু নেক্সট, ৱৰ্ল্ড ছায়েন্স ডে ফৰ পিচ এণ্ড ডেভেলপমেণ্ট 10 নৱেম্বৰ তাৰিখে পালন কৰা হৈছে, আৰু এই বছৰৰ বিষয়বস্তু আছিলে ছায়েন্স ফৰ এণ্ড উইথ ছ'চাইটি ইন ডিলিং উইথ ক'ভিড-19। ছায়েন্স ফৰ এণ্ড উইথ ছ'চাইটি ইন ডিলিং উইথ ক'ভিড-19। এতিয়া আমি চাওঁ অবিচুৱেৰিজ মানে শ্ৰদ্ধাঞ্জলি। প্ৰথমে এৱাৰ্ড উইনিং অথৰ এণ্ড এডিটৰ ডেনিয়েল মানেকাৰ, বিখ্যাত অথৰ এডিটৰ হয় ডেনিয়েল মানেকাৰৰ মৃত্যু ঘটে। তামিলনাডুৰ কৃষিমন্ত্ৰী আৰ ডৰাইকানুৰ মৃত্যু হয়, আৰু জেমছ বণ্ড যি ফিল্ম আছে জেমছ বণ্ডৰ চৰিত্ৰটো অভিনয় কৰা শ্বন কনেৰী, তেখেতৰো মৃত্যু হয়। ইম্পৰ্টেণ্ট। আৰু বিখ্যাত ভায়লিন বাদক টি.এন. কৃষ্ণন, তেখেতৰো মৃত্যু হয়। আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে সতীশ প্ৰসাদ সিং, তেখেতৰো মৃত্যু হয়। তেখেত বিহাৰৰ সবাতোতকৈ কম সময়ৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিলে তেখেত বিহাৰৰ সতীশ প্ৰসাদ সিং। আৰু প্ৰাক্তন ছিকিমৰ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী চনচামন লিম্বু, তেখেতৰো মৃত্যু হয়। আৰু বাহৰেইনৰ প্ৰাইম মিনিষ্টাৰ আছিলে প্ৰাক্তন প্ৰিন্স খলিফা, সম্পূৰ্ণ নামটো হৈছে প্ৰিন্স খলিফা বিন ছালমান আল খলিফা, তেখেতৰো মৃত্যু হয়। বাহৰেইনৰ লংগেষ্ট ছাৰ্ভিং প্ৰাইম মিনিষ্টাৰ। নোট কৰিব। এতিয়া চাওঁ মাল্টিপল চইচ কুৱেশ্যনখিনি। প্ৰথম কুৱেশ্যন, ৰূপসী এয়াৰপৰ্ট, এইটো এয়াৰপৰ্ট কোনখন ৰাজ্যত স্থাপন কৰা হৈছে? এইটো হৈছে আমাৰ অসমত। অসমত ৰূপসী এয়াৰপৰ্ট স্থাপন কৰা হৈছে অসমৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। ভেজিটেবলছ প্ৰটেক্টেড কাল্টিভেশ্যনৰ কাৰণে ইণ্ডোৰ ইজৰাইলৰ সহযোগত এটা চেণ্টাৰ অফ এক্সিলেঞ্চ খোলা হ'ব, আৰু সেইটোৰ ফাউণ্ডেশ্যন মানে আধাৰশিলা কোনখন ৰাজ্যত স্থাপন কৰা হৈছে সেইটো সুধিছে। সেইখনে হৈছে আমাৰ অসমত কৰা হৈছে, অসমৰ ক্ষেত্ৰীত। ঠিক আছে। আৰু অসমৰ বঙাইগাঁও জিলাত ইণ্ডিয়াৰ সবাতোতকৈ প্ৰথম মাল্টি মডেল লজিষ্টিক পাৰ্ক স্থাপন কৰা হ'ব অসমৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত। ইম্পৰ্টেণ্ট। আৰু অসমৰ গোলাঘাটত ভাৰতৰ প্ৰথমটো অগৰ ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ স্থাপন কৰা হৈছে। আধাৰশিলা স্থাপন কৰিছে গোলাঘাট ডিষ্ট্ৰিক্টত অগৰ ইণ্টাৰনেশ্যনেল ট্ৰেড চেণ্টাৰ, আৰু বঙাইগাঁৱত ইণ্ডিয়াৰ প্ৰথম মাল্টি মডেল লজিষ্টিক। এতিয়া আমি কেইটামান গুৰুত্বপূৰ্ণ তথ্য চাই লওঁ। ৰিচেণ্টলি আমাৰ প্ৰধানমন্ত্ৰীয়ে গুজৰাট ভ্ৰমণত গৈছিলে ৰাষ্ট্ৰীয় একতা দিৱসৰ উপলক্ষে। ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় চৰ্দাৰ বল্লভ ভাইৰ জন্মজয়ন্তী দিনা, ৰাষ্ট্ৰীয় একতা দিৱস, নেশ্যনেল ইউনিটি ডে। আৰু ইয়াতে গৈ তেখেতে কিছুমান গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ উদ্ঘাটন কৰে, সেইখিনি মই নোট কৰি গৈছোঁ, আপোনালোকে চাই যাব। তেখেতে উদ্ঘাটন কৰে চৰ্দাৰ পেটেল জুলজিকেল পাৰ্ক, প্ৰাণী উদ্যান, চৰ্দাৰ পেটেল প্ৰাণী উদ্যানৰ উদ্ঘাটন কৰে।
আৰু জংগল সাফাৰীও কৰে কেৱৰিয়া নাওদা ডিষ্ট্ৰিক্টৰ আৰু এই কেৱৰিয়াতে ষ্টেচু অফ ইউনিটি আছে ঠিক আছে ষ্টেচু অফ ইউনিটি 182 মিটাৰ হয় 182 মিটাৰ ৱৰ্ল্ডৰ টলেষ্ট ষ্টেচু আৰু একতা মলৰ উদ্ঘাটন কৰে চিলড্ৰেন নিউট্ৰিশ্যন পাৰ্কৰ উদ্ঘাটন কৰে আৰু নীতি ট্ৰেইনৰ নোট কৰিব আৰু মোদীয়ে ডাইনামিক লাইটিং ফৰ চৰ্দাৰ সৰোবৰ ডেমত ডাইনামিক লাইটিঙৰ উদ্ঘাটন কৰে ইম্পৰ্টেণ্ট আৰু ইণ্ডিয়াত প্ৰথমবাৰৰ কাৰণে ইউনিটি গ্ল' গাৰ্ডেনৰ উদ্ঘাটন কৰে ইম্পৰ্টেণ্ট নোট কৰি ল'ব আৰু তেখেতে লগতে উদ্ঘাটন কৰে কেকটাছ গাৰ্ডেন ঠিক আছে কেকটাছ গাৰ্ডেন আৰু একটা ক্ৰুজ ইম্পৰ্টেণ্ট হয় এইখিনি আপোনালোকে চাই যাব মই নোট কৰি ধুনীয়াকৈ নোট বনাই থৈছোঁ আপোনালোকে পঢ়ি যাব আৰু তেখেতে এটা ৱেবছাইটো উদ্ঘাটন কৰে ষ্টেটছ অফ ইউনিটিৰ এই ৱেবছাইটত আপোনাৰ ইউনাইটেড নেশ্যনৰ গোটেইকেইটা লেংগুৱেজত উপলব্ধ হ'ব ইউনাইটেড নেশ্যনৰ গোটেইকেইটা অফিচিয়েল লেংগুৱেজত উপলব্ধ হ'ব ষ্টেটছ অফ ইউনিটি এইটো পৰ্যটনৰ কাৰণে কৰা হৈছে বহুত ভাল কাম কৰিছে আৰু কেৱৰিয়া এপ লঞ্চ কৰিছে কেৱৰিয়া গোটেইকেইটা ইম্পৰ্টেণ্ট হয় কুৱেশ্যন আহিব পাৰে এক্সামত সেইকাৰণে মই এক্সট্ৰাকৈ এইখিনি নোট দি দিছোঁ আপোনালোকে নোট কৰি ল'ব নহ'লে আমাৰ PDF পাই যাব আমাৰ টেলিগ্ৰাম গ্ৰুপত ডেছক্ৰিপশ্যনত টেলিগ্ৰাম গ্ৰুপৰ লিংক মই দি দিম চাই ল'ব T20 ক্ৰিকেটত 1000টা 6 কোবোৱা প্ৰথমগৰাকী বেটছমেন কোন হয় তেখেতে হৈছে ইউনিভাৰ্চেল বছ ক্ৰিছ গেইল তেখেত উইণ্ডিজৰ হয় উইণ্ডিজ নেক্সট মালাবাৰ নেভেল এক্সাৰচাইজ অষ্ট্ৰেলিয়া জাপান আৰু আমেৰিকাৰ লগত আমাৰ ভাৰতীয় নৌসেনাই কৰিছে এইবাৰ এই মালাবাৰ নেভেল এক্সাৰচাইজটো দুটা ফেজত কৰা হৈছে কুৱেশ্যনটো সুধিছে প্ৰথমটো ফেজ কোনখন চিটিত কৰা হৈছে ইয়াৰ এনচাৰ হ'ব বিশাখাপট্টনম আৰু ইয়াৰ ছেকেণ্ড ফেজ মালাবাৰ নেভেল এক্সাৰচাইজৰ ছেকেণ্ড ফেজটো কৰা হ'ব আপোনাৰ আৰৱ সাগৰত আৰবিয়ান চিত নেক্সট 2020 চনৰ পাব্লিক এফেয়াৰ্ছ ইণ্ডেক্সৰ মতে ভাৰতৰ কোনখন ৰাজ্য বেষ্ট গভৰ্ণ ষ্টেট মানে সুশাসিত ৰাজ্য কোনখন হয় ডাঙৰ ৰাজ্যবিলাকৰ ভিতৰত সেইখনেই হৈছে কেৰেলা সবাতোকৈ ভাল সুশাসিত ৰাজ্য হয় আৰু একদম শেষত কোন আছে লিষ্টখন হৈছে আপোনাৰ উত্তৰ প্ৰদেশ আৰু স্মল ষ্টেট কেটেগৰীৰ ভিতৰত প্ৰথমত আছে গোৱা আৰু লাষ্টত আছে মণিপুৰ আৰু বেষ্ট ইউনিয়ন টেৰিটৰিজখন হৈছে চণ্ডীগড় আৰু বটমত আছে একদম দাদাৰ নগৰ হাভেলী ইম্পৰ্টেণ্ট স্ক্ৰীনশ্বট মাৰি ল'ব নহ'লে নোট কৰি ল'ব নেক্সট দ্য ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ RPF has recently launched which initiative that will focus on safety of women মহিলাৰ ক্ষেত্ৰত মহিলা সুৰক্ষাৰ কাৰণে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চে কোনটো ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছে আৰু সেইটোৱে হৈছে আপোনাৰ মেৰী চেহেলী আৰু এইটো কোনে কৰিছে প্ৰথম এইটো কৰিছে আপোনাৰ সাউথ ইষ্ট ৰেলৱে জোনে প্ৰথম কৰিছে আৰু এতিয়া গোটেইকেইটা ৰেলৱে জোনে এইটো ষ্টাৰ্ট কৰি দিছে আমাৰ ভাৰতত মুঠ 18টা ৰেলৱে জোন আছে মনত ৰাখিব 18টা ৰেলৱে জোন আছে আৰু ইম্পৰ্টেণ্ট হয় ৰেলৱে বৰ্ডৰ চেয়াৰমেন কোন হয় তেখেত হৈছে VK যাদৱ বিনোদ কুমাৰ যাদৱ তেখেত পোনপ্ৰথমবাৰৰ কাৰণে CEO হৈছে ৰেলৱে বৰ্ডৰ চুপাৰ ইম্পৰ্টেণ্ট বিনোদ কুমাৰ যাদৱ ৰেলৱে বৰ্ডৰ চেয়াৰমেন হয় আৰু CEO প্ৰথমবাৰৰ কাৰণে CEO পদটো গঠন কৰা হৈছে নোট কৰিব নেক্সট আমাৰ দেশৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববদে তেখেতে ইণ্ডিয়াৰ প্ৰথমটো ৰিচৰ্চ চেণ্টাৰ গঠন কৰিছে আৰু সেইটোৰ নাম হৈছে ন্যায় কৌশল কোনখন চহৰত কৰিছে সেইটো দিছে আৰু সেইখনে হৈছে নাগপুৰত কৰা হৈছে ৰিচৰ্চ চেণ্টাৰ প্ৰথমবাৰৰ কাৰণে ভাৰতত ন্যায় কৌশল নামেৰে আৰু নাগপুৰ আপোনাৰ নীতিন গাডকাৰীদেৱৰ কনষ্টিটুৱেঞ্চি হয় সমষ্টি নাগপুৰ ভাৰতৰ কোনখন টাইগাৰ ৰিজাৰ্ভত পোনপ্ৰথমবাৰৰ বাবে মহিলাক নেচাৰ গাইড হিচাপে নিয়োগ কৰা হৈছে সেইখনে হৈছে জিম কৰবেট টাইগাৰ ৰিজাৰ্ভ আৰু এইখন আছে আপোনাৰ উত্তৰাখণ্ডত আছে উত্তৰাখণ্ডত আৰু এখন আছে সেইখন হৈছে ৰাজাজী টাইগাৰ ৰিজাৰ্ভ মন কৰিব আৰু মধ্যপ্ৰদেশত বৰ্তমান এখন নতুনকৈ টাইগাৰ ৰিজাৰ্ভ বনিছে সেইখন হৈছে ৰত্নপানী টাইগাৰ ৰিজাৰ্ভ নোট কৰিব ৰত্নপানী মধ্যপ্ৰদেশত নতুনকৈ টাইগাৰ ৰিজাৰ্ভ বনিছে নেক্সট চাওঁ ইণ্ডিয়াৰ সবাতোকৈ ডাঙৰ ডাবল ডেকাৰ ফ্লাইঅভাৰ বিহাৰৰ কোনখন ৰাজ্যত বনি আছে বিহাৰৰ কোনখন চহৰত বনি আছে ইয়াৰ এনচাৰ হ'ব আপোনাৰ চাপৰাত বনি আছে ভাৰতৰ সবাতোকৈ ডাঙৰ ডাবল ডেকাৰ ফ্লাইঅভাৰ এইখন আপোনাৰ 2022 চনত বনি কমপ্লিট হ'ব বুলি কৈছে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 3.5 কিলোমিটাৰ দৈৰ্ঘ্য
নেক্সট ইণ্ডিয়াৰ প্ৰথমখন টায়াৰ পাৰ্ক কোনখন ৰাজ্যত গঠন কৰা হৈছে ইণ্ডিয়াৰ সৰ্বপ্ৰথম টায়াৰ পাৰ্ক এইখন কৰা হৈছে ৱেষ্ট বেংগলত কৰা হৈছে আপোনাৰ এছপ্লেনেড বুলি নামৰ ঠাইত এছপ্লেনেড ৱেষ্ট বেংগলৰ এছপ্লেনেড হু হেজ বিকম নিউজিলেণ্ডছ ফাৰ্ষ্ট এভাৰ ইণ্ডিয়ান অৰিজিন মিনিষ্টাৰ তেখেতে হৈছে প্ৰিয়ংকা ৰাধাকৃষ্ণন ছুপাৰ ইম্পৰ্টেণ্ট প্ৰিয়ংকা ৰাধাকৃষ্ণন নিউজিলেণ্ডৰ প্ৰথমগৰাকী ইণ্ডিয়া মূলৰ মিনিষ্টাৰ হয় আপোনাৰ নোট কৰিব নিউজিলেণ্ডত পুনৰ জেকিণ্ডা আৰ্ডাৰ্ণ পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে আৰু তেখেতৰ কেবিনেট মিনিষ্টাৰ হিচাপে প্ৰিয়ংকা ৰাধাকৃষ্ণনে জইন কৰিব আৰু যি আপোনাৰ জেকিণ্ডা আৰ্ডাৰ্ণৰ পাৰ্টিটো কি হৈছে জেকিণ্ডা আৰ্ডাৰ্ণৰ পাৰ্টিটো হৈছে লেবাৰ পাৰ্টি নোট কৰিব লেবাৰ পাৰ্টি আৰু নিউজিলেণ্ডৰ কেপিটেল কি হয় নিউজিলেণ্ডৰ কেপিটেল হৈছে ৱেলিংটন নেক্সট which has become the first state in country to enact a law making wearing of mask compulsory মাস্ক পৰিধান কৰিবলৈ এটা ল বনাই দিয়া হৈছে গঠন কৰা হৈছে প্ৰথমখন ভাৰতীয় ৰাজ্য কোনখন হয় সেইখনে হৈছে আপোনাৰ ৰাজস্থানত কৰা হৈছে মাস্ক কম্পালসৰি ল বনাই দিয়া হৈছে ইয়াৰ India's first solar powered miniature train was launched in which state ইণ্ডিয়াৰ প্ৰথম সৌৰশক্তিৰ দ্বাৰা চালিত মিনিচাৰ ট্ৰেইন এখন সৰু ট্ৰেইন হয় মিনিচাৰ ট্ৰেইন কোনখন ৰাজ্যত লঞ্চ কৰিছে সেইটো সুধিছে আৰু এইখন কৰিছে আপোনাৰ কেৰালাত মেইনলি টুৰিজমৰ কাৰণে কৰা হৈছে কেৰালাৰ তিৰুৱনন্তপুৰমত কৰা হৈছে কেৰালা কেপিটেলত কোনজন ব্যক্তিক 2020 চনৰ পৰা 2023 চনৰ কাৰণে ইণ্টাৰ পাৰ্লিয়ামেণ্টাৰী ইউনিয়ন মানে আন্তঃ সংসদীয় সংঘৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে নিউ প্ৰেচিডেণ্ট তেখেতে হৈছে ডুৱাৰ্টে পেচিকো তেখেত পৰ্তুগাল WWF ৱাটাৰ ৰিস্ক ফিল্টাৰৰ মতে ভাৰতৰ কিমানখন ৰাজ্যই পানীৰ সংকটত ভুগিব 2050 চনলৈকে কিমানখন ৰাজ্য সুধিছে 30খন ইয়াৰ আনচাৰ হ'ব 30খন ৰাজ্যৰ পানীৰ সংকটত পৰিব এক নম্বৰত আছে আপোনাৰ জয়পুৰ ৰাজস্থানৰ জয়পুৰ আৰু দ্বিতীয়খন হৈছে আপোনাৰ ইন্দোৰ পানী সংকটত ভুগিব বহুত ভয়ংকৰ কথা এইটো সেইকাৰণে আমি যিমান পাৰোঁ পানী বচাই ৰাখিবলৈ চেষ্টা কৰিব লাগে নেক্সট which IIT institution had launched a website named Bondhu for students emotional needs এই বন্ধু ৱেবছাইটটো লঞ্চ কৰিছে IIT বোম্বে লঞ্চ কৰিছে বন্ধু নামৰ এইটো ৱেবছাইট আৰু IIT বোম্বে ৰিচেণ্টলি এটা চিপো লঞ্চ কৰিছিলে ধ্ৰুৱ নামৰ এটা চিপ লঞ্চ কৰিছিলে আৰু IIT মাদ্ৰাজে এটাও চিপ লঞ্চ কৰিছিলে ৰিচেণ্টলি সেইটো হৈছে মৌচিক মনত ৰাখিব মৌচিক IIT মাদ্ৰাজে কৈছে মৌচিক আৰু IIT বোম্বে কৈছে ধ্ৰুৱ নেক্সট ফাৰ্ষ্ট ওমেন চিফ এক্সিকিউটিভ অফিচাৰ অফ এলায়েন্স এয়াৰৰ প্ৰথমগৰাকী মহিলা CEO তেখেত হৈছে আপোনাৰ হৰপ্ৰীত সিং ইম্পৰ্টেণ্ট আৰু ভাৰতৰ যি এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ কোন হয় এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হৈছে চেয়াৰমেন হৈছে ৰাজীৱ বানচাল এয়াৰ ইণ্ডিয়াৰ চেয়াৰমেন আমাৰ ভাৰতৰ সেনাধ্যক্ষ মনোজ মুকুন্দ নাৰাৱনে কোনখন দেশৰ সেনাই জেনেৰেল পদেৰে সন্মানিত কৰিছে আৰু সেইখন দেশে হৈছে নেপালৰ ৰাজধানী হৈছে কাঠমাণ্ডু নেক্সট টেলিভিছন ৰেটিং এজেঞ্চিবিলাকৰ ৰিভিউ কাৰণে মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিঙে এখন কমিটি গঠন কৰি দিছে যি টেলিভিছন ৰেটিং এজেঞ্চি আছে ইণ্ডিয়া এইবিলাকক ৰিভিউ কৰিবৰ কাৰণে আৰু এইখন কমিটিৰ অধ্যক্ষগৰাকী কোন হয় সেইটোৱে সুধিছে তেখেতে হৈছে শশী শেখৰ ভেম্পতি ইম্পৰ্টেণ্ট হয় শশী শেখৰ ভেম্পতি আৰু আমাৰ প্ৰচাৰ ভাৰতী আৰু এই শশী শেখৰ ভেম্পতি কোন হয় তেখেত হৈছে প্ৰচাৰ ভাৰতীৰ CEO শশী শেখৰ ভেম্পতি হৈছে প্ৰচাৰ ভাৰতী ভাৰতৰ কোনখন ৰাজ্যই পোনপ্ৰথমবাৰৰ কাৰণে দুখীয়া পৰিয়াল আৰু পাব্লিক অফিচক ফ্ৰী ইণ্টাৰনেট প্ৰভাইড কৰিছে ফ্ৰী ইণ্টাৰনেট দিছে আৰু সেইখন ৰাজ্য হৈছে কেৰালা এইটো কাম কৰিছে আৰু কেৰালা প্ৰথমখন ভাৰতৰ ৰাজ্য যোনে নিজৰ চৰকাৰী স্কুলসমূহ হাইটেক কৰি দিছে ক্লাছৰুমসমূহ হাইটেক কৰি দিছে প্ৰথমখন ৰাজ্য কেৰালা এমাজন ইণ্ডিয়াই ফাৰ্ষ্ট অল ওমেন ভাৰ্চুৱেল কাষ্টমাৰ ছাৰ্ভিচ কোনখন চহৰত গঠন কৰিছে আৰু এইখনে হৈছে বেংগালুৰুত গঠন কৰিছে কোনখন দেশৰ হাই কমিছনে ভাৰতত প্লেচ ফৰ প্ৰগ্ৰেছ নামৰ এটা কেম্পেইন লঞ্চ কৰিছে
জেণ্ডাৰ ইকুৱেলিটি প্ৰমোট কৰিবৰ কাৰণে কোনখন দেশৰ হাই কমিশ্যনে কৰিছে সেইখনে হৈছে ব্ৰিটেইনৰ হাই কমিশ্যনে কৰিছে নেক্সট The first nuclear power plant of which country Astrovets has started operating কোনখন দেশৰ এটো প্ৰথমটো নিউক্লিয়াৰ পাৱাৰ প্ল্যান্ট হয় Astrovets হয় নামটো প্লান্টৰ কোনখন দেশৰ হৈ উঠিছে আৰু সেইখনে হৈছে বেলাৰুছ হয় বেলাৰুছৰ কেপিটেল হয় মিন্স্ক আৰু প্ৰেসিডেন্ট হৈছে আলেক্সান্ডাৰ লুকাশেংকো আৰু ইয়াৰ কাৰেন্সি হৈছে ৰুবল হৈছে কাৰেন্সি আৰু প্ৰেসিডেন্ট হৈছে আলেক্সান্ডাৰ লুকাশেংকো নেক্সট কমিশন ফৰ এয়াৰ কোৱালিটি মেনেজমেন্ট ইয়াৰ চেয়াৰপাৰসন হিচাপে কাক নিয়োগ কৰা হৈছে তেখেতে হৈছে কুট্টিক চেয়াৰপাৰসন হিচাপে নিয়োগ কৰা হৈছে কমিশন ফৰ এয়াৰ কোৱালিটি মেনেজমেন্টৰ নেক্সট কোনটো স্পেচ এজেন্সিয়ে আমাৰ হাতীপতি তাৰকা ৰাজ্যৰ মিল্কি ৱে গেলেক্সিত ফাৰ্ষ্ট ৰেডিঅ' বাৰ্ষ্ট ডিটেক্ট কৰিছে কোন প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট ৰেডিঅ' বাৰ্ষ্ট ডিটেক্ট কৰিছে আৰু ইয়াৰ নাম ৰাখিছে কি FRB 200428 এটো ডিটেক্ট কৰিছে নেশ্যনেল এৰোনটিকেল স্পেচ এজেন্সি নাছাই কৰিছে আৰু যি এই ৰেডিঅ' বাৰ্ষ্ট এটো ক'ৰ পৰা আহিছে এটো আহিছে আপোনাৰ মেগনেটৰ পৰা মেগনেটৰ কি হয় আপোনালোকে বিতংকে জানিবলৈ নেটত চাই ল'ব এতিয়া মই আলোচনা নকৰো নেক্সট ৰোপেক্স ফেৰী সেৱা এটো সেৱা আপোনাৰ হাজিৰা আৰু ঘোগাৰ মাজত উদ্ঘাটন কৰিছে চলিব মানে হাজিৰা আৰু ঘোগাৰ মাজত ৰোপেক্স ফেৰী সেৱা আমাৰ প্ৰধানমন্ত্ৰীয়ে উদ্ঘাটন কৰিছে কোনখন ৰাজ্যত কৰিছে এটো কৰিছে গুজৰাটত বৰ্তমান গুজৰাট ভ্ৰমণ কৰিছিলে তেতিয়াই কৰিছে ৰোপেক্স ফেৰী সেৱা উদ্ঘাটন আৰু আলটিমেটলি সুৰাট আৰু ভাৱনগৰক জইন কৰিব এই ৰোপেক্স ফেৰী সেৱাই আপোনাৰ যি হাজিৰা আছে সুৰাটত আৰু ঘোগা আছে ভাৱনগৰ ঠিক আছে আৰু এই ৰোপেক্স ফেৰীবোৰ বনায় আপোনাৰ গ্ৰীচত বনায় এই ৰোপেক্স ফেৰীবোৰ মন কৰিব ভাৰতীয় হকীৰ নৱনিৰ্বাচিত প্ৰেসিডেন্টগৰাকী কোন হয় অধ্যক্ষগৰাকী তেখেতে হৈছে জ্ঞানেন্দ্ৰ নিংগমবাম তেখেত মণিপুৰী হয় জ্ঞানেন্দ্ৰ নিংগমবাম আৰু ইণ্টাৰনেশ্যনেল হকি ফেডাৰেশ্যনৰ প্ৰেসিডেন্ট কোন হয় বৰ্তমান ইণ্টাৰনেশ্যনেল হকি ফেডাৰেশ্যনৰ প্ৰেসিডেন্ট হয় আপোনাৰ নৰেন্দ্ৰ বাত্ৰা তেখেত ইণ্ডিয়াৰ হয় নৰেন্দ্ৰ বাত্ৰা ইণ্টাৰনেশ্যনেল হকি ফেডাৰেশ্যনৰ প্ৰেসিডেন্ট আৰু ইণ্টাৰনেশ্যনেল হকি ফেডাৰেশ্যনৰ হেডকোৱাৰ্টাৰ আছে আপোনাৰ ছুইজাৰলেণ্ডৰ লজেনত আছে নেক্সট কোনগৰাকী ভাৰতীয় ডিপ্ল'মেটক ইউনাইটেড নেশ্যনৰ এডভাইজৰী কমিটি অন এডমিনিষ্ট্ৰেটিভ এণ্ড বাজেটাৰী কুৱেশ্যনলৈ ইলেক্ট কৰা হৈছে শ্বৰ্টকে ACABQ বুলি কয় প্ৰশাসনিক আৰু বাজেটীয় প্ৰশ্ন ইউনাইটেড নেশ্যনৰ তেখেতে হৈছে বিদিশা মৈত্ৰা সুপাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন বিদিশা মৈত্ৰা নোট কৰিব নেক্সট কমলা হেৰিছ এনচেষ্ট্ৰেল ভিলেজ কমলা হেৰিছৰ পৈতৃক গাঁওখনৰ নাম হৈছে থুলাচেন্দ্ৰপুৰম তামিলনাডুৰ থুলাচেন্দ্ৰপুৰম আৰু এইখন ভিলেজ কোনখন ডিষ্ট্ৰিক্টত আছে কোনখন জিলাত আছে সুধিছে আৰু সেইখন জিলা হৈছে থিৰুবাৰুৰ কমলা হেৰিছ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিৰ্বাচিত উপৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতিগৰাকী হৈছে জো বাইডেন 46 নম্বৰ প্ৰেসিডেন্ট হয় ইউএছৰ জো বাইডেন ডেমোক্ৰেট হয় দুগৰাকী আৰু কমলা হেৰিছ ভাৰতীয় মূলৰ হয় হেহে তেখেতৰ ওপৰত কুৱেশ্যন অহাৰ সম্ভাৱনা আছে মিনিষ্ট্ৰি অফ শ্বিপিঙক কি নামেৰে নামকৰণ কৰা হৈছে নতুনকৈ নামকৰণ কৰা হৈছে মিনিষ্ট্ৰি অফ শ্বিপিং হেতু হৈছে মিনিষ্ট্ৰি অফ পোৰ্টছ শ্বিপিং এণ্ড ৱাটাৰৱেজ নামেৰে নামকৰণ কৰা হৈছে আৰু মিনিষ্ট্ৰি অফ পোৰ্টছ এণ্ড শ্বিপিং এণ্ড ৱাটাৰৱেজৰ মিনিষ্টাৰ হৈছে মনসুখ মাণ্ডব্য তেখেতৰ কনষ্টিটুৱেঞ্চি হৈছে পালিতানা গুজৰাট তেখেতৰ কনষ্টিটুৱেঞ্চি নোট কৰিব পেৰিছ মাষ্টাৰ্ছ 2020 কোনে জিকিছে তেখেতে হৈছে ডেনিল মেডভেডেভে পেৰিছ মাষ্টাৰ্ছ জিকিছে এইটো টেনিছ টুৰ্ণামেণ্ট হয় আৰু তেখেত ডেনিল মেডভেডেভ হয় ৰাছিয়ান হয় তেখেত নেক্সট India's first solar-based integrated multi-village water supply project was inaugurated in which state? ভাৰতৰ প্ৰথম solar-based integrated multi-village water supply project হয় এটো আপোনাৰ উদ্ঘাটন কৰা হৈছে অৰুণাচল প্ৰদেশত কৰা হৈছে অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী ডিষ্ট্ৰিক্টত কৰা হৈছে এইটো প্ৰজেক্টৰ উদ্ঘাটন কেৰালাৰ কোনখন চহৰত এলিফেন্ট ৰিহেবিলিটেশ্যন চেণ্টাৰ এটা গঠন কৰা হৈছে আৰু ই বিশ্বৰ ভিতৰতে সবাতোকৈ ডাঙৰ কেয়াৰ এণ্ড কিউৰ চেণ্টাৰ হিচাপে পৰিগণিত হৈছে এলিফেন্ট ৰিহেবিলিটেশ্যন চেণ্টাৰ কেৰালাৰ
কেপিটেল থিৰুৱনন্তপুৰমত গঠন কৰা হৈছে এইটো চেণ্টাৰ থিৰুৱনন্তপুৰম নেক্সট চাওঁ ইণ্ডিয়াছ লংগেষ্ট মটৰেবল ছাছপেনশ্যন ব্ৰিজ ডোব্ৰাচান্তি নামটো হৈছে ডোব্ৰাচান্তি আৰু এখন ইণ্ডিয়াৰ লংগেষ্ট মটৰেবল ছাছপেনশ্যন ব্ৰিজ হয় কোনটো লেকৰ ওপৰত আছে কোনটো লেকৰ ওপৰত গঠন কৰা হৈছে এখন সেইটো সুধিছে আৰু এখন উত্তৰাখণ্ডত আছে ঠিক আছে উত্তৰাখণ্ডৰ তেহৰী লেকৰ ওপৰত বনোৱা হৈছে তেহৰী লেক ছুপাৰ ইম্পৰ্টেণ্ট আৰু তেহৰী যি ডেম আছে তেহৰী ডেম শুনিছে আপোনালোকে ইণ্ডিয়াৰ সবাতোতকৈ তলেষ্ট ডেম হয় সবাতোতকৈ ওখ আৰু বিশ্বৰ ভিতৰতে এটা ওখ ডেম হয় ইয়াৰ আপোনাৰ হাইট হয় 260 মিটাৰ আৰু লেন্থ হয় 592 মিটাৰ হাইট 260 মিটাৰ আৰু লেন্থ হয় 592 তেহৰী ডেমৰ ঠিক আছে নোট কৰিব তেহৰী ডেমৰ ওপৰত কুৱেশ্যন আহে নেক্সট আমাৰ প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টিটিউট অফ টিচিং এণ্ড ৰিচাৰ্চ ইন আয়ুৰ্বেদা কোনখন ৰাজ্যত উদ্ঘাটন কৰিছে ইনষ্টিটিউট অফ টিচিং এণ্ড ৰিচাৰ্চ ইন আয়ুৰ্বেদা এইটো ইনষ্টিটিউটৰ উদ্ঘাটন কৰিছে গুজৰাটৰ জামনগৰত কৰিছে গুজৰাটৰ জামনগৰ ঠিক আছে আৰু নেশ্যনেল ইনষ্টিটিউট অফ আয়ুৰ্বেদা ক'ত আছে নেশ্যনেল ইনষ্টিটিউট অফ আয়ুৰ্বেদা আছে ৰাজস্থানৰ জয়পুৰত আছে কনফিউজ নকৰিব আৰু ইয়াতে কৈ থওঁ যি গুজৰাটৰ জামনগৰ ইয়াৰ বেছ ইয়াতে আমাৰ যিখন ছেকেণ্ড বেটছ ৰাফেল আহিছে তিনিখন ৰাফেল বিমান আহিছে ইয়াতে ৰখা হৈছে জামনগৰ ইয়াৰ বেছত ৰখা হৈছে আৰু ইয়াৰ আগত 5খন আহিছিলে প্ৰথম সেইখন ৰখা হৈছিলে আপোনাৰ আম্বালা এয়াৰ বেছত আৰু এই ৰাফেল বিমান আমি ক'ৰ পৰা ক্ৰয় কৰিছোঁ ৰাফেল বিমান আমি ফ্ৰান্সৰ ডেছল এভিয়েশ্যনৰ পৰা ক্ৰয় কৰিছোঁ ইম্পৰ্টেণ্ট ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ যদি আপোনালোকে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই বেষ্ট কাৰেণ্ট এফেয়াৰ ছিৰিজৰ পৰৱৰ্তী ভাগসমূহ চাবলৈ আমাৰ চেনেলৰ লগত জড়িত থাকিব তলৰ নটিফিকেশ্যন বেল আইকনটো দবাই ল'ব ধন্যবাদ কিপ লাৰ্ণিং উই কেন উই উইল